সম্পূৰ্ণ পৃথিৱীৰ 71% পানী আৰু 29% স্থলভাগ আছে আৰু আমি সকলোৱে কেৱল এই 29% মাটিত নিজৰ জীৱন যাপন কৰি আহিছোঁ। আমাৰ এই সাগৰখন ইমানেই ডাঙৰ যে আমাৰ কল্পনাও ইয়াৰ তুলনাত সৰু হৈ পৰে আৰু এই সাগৰৰ তলিত হাজাৰ হাজাৰ এনে ৰহস্যময় ঘটনা সোমাই আছে যাৰ কল্পনা কৰাটো বহুতে টান। আৰু এই হাজাৰ হাজাৰ ৰহস্যৰ এটা ৰহস্য আজি মই লৈ আহিছোঁ আৰু সেইটো হ'ল টাইটেনিক। আচলতে টাইটেনিক জাহাজখন দুবাৰ 73 বছৰলৈ কোনোৱে গম পোৱা নাছিল যে আচলতে টাইটেনিক একজেক্টলি ক'ত ডুবিছিল আৰু কি অৱস্থাত ডুবি আছিল। 15 এপ্ৰিল 1912 চনত পৃথিৱীৰ আটাইতকৈ প্ৰকাণ্ড এই জাহাজ টাইটেনিকখন ডুবিছিল আৰু ইয়াৰে 73 বছৰ পাছত অৰ্থাৎ 1985ত জাহাজখন বিচৰা গ'ল। আৰু বৰ্তমানলৈ জাহাজখন সাগৰৰ তলিৰ পৰা কিয় ওলোৱা নগ'ল তাৰে কিছু ফেক্ট লৈ মই হিৰণ্য উপস্থিত হৈছোঁ। আপুনি চাই আছে অসমীয়া ফেক্ট ৱৰ্ল্ড। 1912 চনত ডুবাই জাহাজখনক বিচাৰি ওলোৱাটো চাইণ্টিষ্টৰ বাবে এটা চেলেঞ্জ হৈ পৰিছিল, যাৰ বাবে টাইটেনিকখন সাগৰৰ তলিত বিচৰাৰ বাবে বহু চাৰ্চ মিছন আৰম্ভ কৰা হৈছিল, কিন্তু সকলো মিছনে ফেইল হৈ পৰিল। আৰু শেষত 1985ত এজন অচিয়ানোগ্ৰাফাৰ লগতে এজন আমেৰিকান নেভি অফিচাৰ ৰবাৰ্ট বেলাৰ্ডে টাইটেনিক চাৰ্চ মিছনত ওলাই আহিল। তেওঁৰ সহায়ত টাইটেনিকখন বৰ্তমান কি অৱস্থাত আছে সকলোৱে গম পালে আৰু লগতে বহু এনে আচৰিত ফেক্টছ ওলাই আহিল যাৰ বিষয়ে গম পাই সকলো আচৰিত হৈ পৰিল। আচলতে টাইটেনিক সাগৰৰ 12,000 ফিট তলিত ডুবি আছিল। ভাবিয়ে কিবা আচৰিত লাগে বন্ধুসকল, 12,000 ফিট কিমান হ'ব পাৰে অনুমান কৰি চাওক। অফিচিয়েল ৰিপৰ্টৰ মতে টাইটেনিক ডুবাৰ আগমুহূৰ্তলৈ একেবাৰে ভাল কণ্ডিশ্যনত আছিল, কিন্তু যেনে যেনে সাগৰৰ তলিত টাইটেনিক ডুবি আহিল ই বহু টুকুৰাত ভাগ হৈ পৰিল। কিন্তু এয়া কিয় হ'ল? টাইটেনিক দ্য নিউ এভিডেন্সৰ ৰিপৰ্টৰ মতে টাইটেনিক আইচবাৰ্গ অৰ্থাৎ বৰফৰ ডাঙৰ টুকুৰা সৈতে লগ খাই ডুবা নাছিল। তেওঁলোকৰ মতে টাইটেনিক আচলতে জুই লগাৰ বাবেহে ডুবিছিল। জাহাজখন সাগৰৰ তলিৰ পৰা উলিয়াবলৈ বহু চেষ্টা কৰা হৈছিল, কিন্তু সকলোৱে শেষত ৰিয়েলাইজ কৰিলে যে টাইটেনিকখন বাহিৰত ওলাই অনাৰ কোনো লাভ নাই আৰু সাগৰৰ তলিত দুটুকুৰাকৈ ডুবি থকাৰ বাবে টাইটেনিক জাহাজখন আজিৰ এডভান্স টেকন'লজিও ওলাই অনাত সক্ষম নহ'ল। কিন্তু হাইটেক ছাবমেৰিন আৰু পাৱাৰফুল মেগনেটিক ছিষ্টেমৰ সহায়ত হয়তো টাইটেনিকখন সাগৰৰ তলিৰ পৰা অনা যাব পাৰি, কিন্তু ইয়াৰ দ্বাৰা বহু কঠিন পৰিস্থিতিৰ পৰা পাৰ হ'বলগীয়া হ'ব পাৰে। যেনে টাইটেনিকৰ মুঠ ওজন 1,43,000 টন আছিল, যি এটা নৰ্মেল জাহাজৰ তুলনাত বহু বেছি। আৰু লগতে সাগৰৰ তলিত পানীত ডুবি থকাৰ বাবে টাইটেনিকৰ ওজন আৰু বাঢ়ি আছে। আচলতে সাগৰৰ যি স্থানত টাইটেনিক ডুবিছিল সেই জেগা টুকুৰাৰ তলি বহু বেছি আছিল আৰু লগতে ৰিচাৰ্চৰ পৰা পোৱা গ'ল যে সেই স্থানৰ মাত্ৰ 1 স্কুৱেৰ ফিটৰ তলিত যিকোনো বস্তুক সাগৰৰ পৰা তুলি অনাত 392 কিলো নিউটন ফ'ৰ্চৰ দৰকাৰ হ'ব। কিন্তু বৈজ্ঞানিকৰ মতে আজিলৈ ইমান শক্তি থকা পাৱাৰফুল ছাবমেৰিনৰ আৱিষ্কাৰ কৰিব সক্ষম হোৱা নাই যে টাইটেনিকৰ এই ভাৰ চম্ভালি টাইটেনিকক তুলি আনিব। আৰম্ভণিত বৈজ্ঞানিকসমূহৰ লগত কোনো ধৰণৰ এনে প্লান নাছিল যাৰ সহায়ত তেওঁলোকে টাইটেনিকক বাহিৰত ওলাই আনে, যাৰ বাবে তেওঁলোকে বহু এনে ইণ্টাৰেষ্টিং প্ৰেক্টিকেল কৰি চাইছিল, যেনে পিং পং বলৰ সহায়ত টাইটেনিকক ৰিকভাৰ কৰাৰ চেষ্টা কৰি চাইছিল। সেই সময়ত বৈজ্ঞানিকে এটা প্লান কৰিছিল য'ত তেওঁলোকে টাইটেনিকৰ প্ৰতিটো অংশত পিং পং বল দি ভৰি তুলিব চেষ্টা চলাইছিল, যাৰ সহায়ত পানীত ডুবা এই বলসমূহে এটা ফ'ৰ্চ ওপৰ ফালে উৎপন্ন কৰাত সক্ষম হ'ব, যাৰ সহায়ত টাইটেনিক লাহে লাহে সাগৰৰ ওপৰলৈ উপঙি আহে আৰু ছাবমেৰিন আৰু ডাঙৰ মেগনেটৰ সহায়ত টাইটেনিকৰ যাতে ৰিকভাৰ হওক। কিন্তু আচৰিত কথাটো হ'ল যে পিং পং বল সাগৰৰ ইমান তলিত গৈ পানীৰ সোঁতত ফাটি যাব, এই কথাটো পাছতহে ভাবি এই ইণ্টাৰেষ্টিং প্লানটো কেঞ্চেল কৰা হ'ল। আৰু ইয়াৰে পাছত বৈজ্ঞানিকে বেলুনৰ সহায়ত এটা প্লানিং আৰম্ভ কৰিব চেষ্টা চলালে, য'ত হাজাৰ হাজাৰ বেলুনত হিলিয়াম গেছৰ সহায়ত বেলুনকেইটা যদি টাইটেনিকৰ অংশত বান্ধি দিয়া হয় তো এই বেলুনকেইটাই টাইটেনিকখন লাহে লাহে ওপৰলৈ আনিব সক্ষম হ'ব। কিন্তু এয়া কি, এইবাৰো বৈজ্ঞানিকে ভাবিব পাহৰিলে যে সাগৰৰ তলিত ইমান সোপা বেলুনত কেনেদৰে হিলিয়াম গেছ ভৰাব, আৰু ইয়াৰে পাছতে এই প্লানটো ফ্লপ আইডিয়া হৈ পৰিল। যিহেতু বৰফৰ ডেঞ্চিটি পানীৰ তুলনাত খুবেই কম, যাৰ বাবে বৰফ পানীৰ ওপৰত উপঙি থাকে। আৰু ফাইনেলি ইয়াকে লৈ বৈজ্ঞানিকসকলে এটা প্লান, তেওঁলোকৰ প্লানৰ মতে যি ঠাইত টাইটেনিক ডুবি আছিল সেই গোটেই ঠাই টুকুৰাই কিবা কৰি বৰফলৈ পৰিৱৰ্তন কৰা হয় তো জাহাজখন পানীৰ ওপৰলৈ উঠি আহিব। এই আইডিয়াটো দিছিল আমেৰিকাৰ এগৰাকী ইঞ্জিনিয়াৰ জন পেৰিয়ে। তেওঁৰ এই আইডিয়াটো মতে খুব বেছি মাত্ৰাত লিকুইড নাইট্ৰজেনৰ প্ৰয়োজন হ'ব আৰু এই আইডিয়াটো খুব সুন্দৰ আছিল, কিন্তু ব্ৰিটিছ গেছ কোম্পানী BOCৰ মতে এই আইডিয়াটো সক্ষম কৰিবলৈ 0.5 মিলিয়ন টন লিকুইড নাইট্ৰজেনৰ দৰকাৰ
দৰকাৰ হ'ব। কিন্তু পাছত লিকুইড নাইট্ৰজেনৰ পৰিমাণটো গম পাই জনৰ এই আইডিয়াটো ফ্লপ হৈ পৰিল, কাৰণ 0.5 মিলিয়ন টন লিকুইড নাইট্ৰজেন সাগৰৰ ইমান তলিত লৈ যোৱাটো কোনো সাধাৰণ কথা নহয়। ইয়াৰে পাছতে এখন শ্বিপ বিল্ডিং কোম্পানীয়ে টাইটেনিকখন সাগৰৰ তলিৰ পৰা উলিয়াবলৈ আৰু এটা আইডিয়া প্ৰস্তুত কৰিল। বহু অধিক দিনলৈ পানীত থকাৰ বাবে টাইটেনিকত এতিয়া হেলয় পৰি আছে, আৰু কোম্পানীৰ মতে প্ৰথম কামটো হ'ল এই হেলয়খিনি চফা কৰা, যাৰ বাবে এটা পাৱাৰফুল ভেকুম ক্লিনাৰ খুব দৰকাৰ। আৰু ইয়াৰে পাছত টাইটেনিক জাহাজখন এডাল শকত আৰু মজবুত শিকলি দি আন এখন জাহাজৰ সৈতে বান্ধি দিয়া হ'ব, আৰু বাকীখিনি কাম এই মেচিনটোৱে নিজে কৰিব। লগতে এটা ছাবমেৰিনৰ যোগাৰ কৰা হ'ব, যাৰ টেংক গেছেদি ফুল হৈ থাকিব। আৰু ইমানেই নহয়, এই প্ৰজেক্টৰ বাবে অনেক মাত্ৰাত বিজুলীৰ দৰকাৰ পৰিব। ৰিচাৰ্চৰ মতে প্ৰজেক্টটোৰ বাবে 20 মিলিয়ন কিলোৱাট বিজুলী দৰকাৰ পৰিব, আৰু এই বিজুলী উৎপন্নৰ বাবে এটা পাৱাৰ প্লাণ্টৰ প্ৰয়োজন হ'ব। কিন্তু সমস্যাটো হ'ল যে ইমান ডাঙৰ সাগৰত কেনেদৰে এটা পাৱাৰ প্লাণ্টটো আৰম্ভ কৰিব। কিন্তু কিছু কথা ভাবি ফ্লটিং অৰ্থাৎ উপঙি থকা পাৱাৰ প্লাণ্টৰো ব্যৱস্থা কৰিবলৈ প্লান কৰা হ'ল। কিন্তু ইয়াৰ পাছতো সকলোৰে মাজত এটা চিন্তা আহি পৰিল, কাৰণ সাগৰৰ এই পানীৰ সোঁতত পাৱাৰ প্লাণ্টৰ এই তাঁৰসমূহ পানীৰ সোঁতত ফাটি যাব। কিবা কৰি হয় যদিও এই প্ৰজেক্টটো কৰাৰ প্লান আৰম্ভ কৰা হ'লে এই প্ৰজেক্টৰ বাবে বহু টকাৰ প্ৰয়োজন হ'ল হয়, যাৰ বাবে এই প্ৰজেক্টটো হঠাৎ বন্ধ কৰি দিয়া হ'ল। বহু ডাঙৰ ডাঙৰ কোম্পানীৰ দ্বাৰা প্ৰজেক্টটোত ইণ্টাৰেষ্ট দিয়া হৈছিল, কিন্তু এনে এটা কাম কৰাত যি টকা খৰচা হ'ব তাৰ বাবে প্ৰত্যেক কোম্পানীয়ে পিছ হুৰুকি পৰিল, কাৰণ টাইটেনিকৰ ৰিকভাৰীত যি টকা খৰচ হ'ব তাৰ ৰিকভাৰী কৰাটো ইম্পচিবল, আৰু এই কাৰণৰ বাবে মিছনটো সদায় বাবে বন্ধ কৰা হ'ল। কিবা কাৰণতো যদি কোনোবা কোম্পানীয়ে টাইটেনিকখন তুলি অনাত সক্ষমো হয় আৰু মিউজিয়ামত টকা ইনকামৰ কথা ভাবে, তাতো এটা কেলকুলেশ্যনৰ মতে সেই টকাখিনি ৰিকভাৰ কৰাত হয়তো 100 বছৰ লাগি যাব পাৰে। এইটো টাইটেনিকৰ সৈতে সকলোৰ এটা ইম'চনেল এটেচমেণ্ট আছে, তথাপিও কোনো কোম্পানীয়ে ইমান ডাঙৰ এটা ৰিস্ক ল'ব বিচৰা নাই। বৰ্তমান বৈজ্ঞানিকৰ মতে পানীত থকা বেক্টেৰিয়াই টাইটেনিকখনক প্ৰায় খাই শেষ কৰি থৈছে, আৰু অহা কেইবছৰমান পাছতে টাইটেনিকখন সম্পূৰ্ণভাৱে নাইকিয়া কৰি তুলিব। বৰ্তমান টাইটেনিক হৈ পৰিছে সাগৰৰ তলিত থকা মাছৰ গৃহ। 2001 চনত ইউনেস্কোয়ে টাইটেনিকক আণ্ডাৰ ৱাটাৰ কালচাৰেল প্ৰটেক্টেড ছাইট ডিক্লেয়াৰ কৰি দিছে। কোৱা হয় যে টাইটেনিকক ৰিকভাৰী কৰাত যিমান খৰচা পৰিব সেই টকা দি এখন ভাল জাহাজ কিনিব পৰা যাব, আৰু এনে এটা মূৰ্খামি কোনো কোম্পানীয়ে কৰিব নিবিচাৰিব। আৰু ইয়াৰ দ্বাৰা আমি জানিব সক্ষম হৈছোঁ যে ভৱিষ্যতো ইয়াক তুলি অনাটো অসম্ভৱ। আৰু ভৱিষ্যতো যদি টাইটেনিক এনেদৰে সাগৰৰ তলিত ডুব খাই থাকে, তো ইয়াৰ ছবি চিৰজীৱনৰ বাবে আমাৰ মাজত প্ৰচলিত হৈ থাকিব। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি মই হিৰণ্য আজিলৈ বিদায় লৈছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব নাপাহৰিব। নতুনকৈ যদি ভিডিঅ'টো চাই আছে, ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেল আইকনটো অল কৰিব নাপাহৰিব।